খাম্বা বর্গানি জিতবে, খাম্বা বর্গানি সাহেব জিতবেন, এখানে কোনো সন্দেহ নাই, এখানে কোনো সন্দেহ নাই। খাম্বা বর্গানি আপনার মোটামুটি কেনেকৈ অৱস্থা আপোনাৰ? আজি আমাৰ বাপুংগুৰি বাছবাৰীত মানে পাব্লিক মিটিং হৈছিলে নিৰ্বাচনৰ বিষয়ে। যথেষ্ট সঁহাৰি পাইছোঁ আৰু আশা কৰিছোঁ এই মিটিঙৰ দ্বাৰাই আমাৰ বাপুংগুৰি সমষ্টিত যিমানখিনি আমি কৰিছিলোঁ আকৌ ৰিজাল্টটো ভাল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ইয়াত কোনো চিন্তা কৰিব নালাগে। যিসকলে আজি জইন হ'ল, এই জইন হোৱা জয়পুৰ এৰিয়াৰ আৰু জয়পুৰৰ পৰা ইউ পি পি এল নাই আৰু বাপুংগুৰি সমষ্টিত এনেই ইউ পি পি এল কম, এজন দুজন দালালি আছে, সেইটো থাকিব, কিন্তু বিজেপি হিচাপে কিমান দিব পাৰি মই ক'ব নোৱাৰোঁ। মোটামুটি ইউ পি পি এল ইয়াত 0 হৈ গৈ আছে। বেচলেছ কথা, বেচলেছ ল'ৰাটো বেচলেছ কথা ক'বই। মানে কোনো বি পি এফৰ কৰ্মীসকলে যিসকলে জেনুইন কৰ্মী, সেইটো বি পি এফক এৰি নাযায়। আমি বি পি এফকে ভোট দিম আৰু বি পি এফক ভোট দিয়ে জিকাই দিম। দীপেন বড়োৰ কথাটো বেচলেছ, এইটো কোনেও নামানে। ইয়াত ফৰ্থ পজিশ্যনত, কোকৰাঝাৰত ফৰ্থ পজিশ্যনত থাকিব আৰু বি পি এফে মানে নিজৰ দল আৰু দলৰ চিহ্নটো বচোৱাৰ কাৰণেহে ইলেকশ্যন খেলি আছে, জিকিব নোৱাৰে, 4 নম্বৰত থাকিব। দীপেন বড়ো ইয়াত ভোটাৰ নহয়, আমাৰ কোকৰাঝাৰৰ ভোটাৰ নহয়। এই মুখেৰে কথা ক'ব পাৰে, কামত মানে নহয়।